নাই সতিয়া নাই বেছি দিন নাই আৰু 2 দিন পিছত গৈ আছো মই কি ক'লে ঠিকে আছে দিয়ক হ'ব দিয়ক বাৰু হ'ব হ'ব দিয়ক ৰাখো মাহাজনমুখী তইতো দিনক দিয়ে চেংৰা হৈ গৈছে মহাজন সখী মই মহাজন সখী নহয় মই ফেবলা পুলিচ এই ফেবলা পুলিচৰ পৰা সাৰি যোৱা সহজ কথা নহয় ফেবলা বাপা মই আকৌ ভাবছিলো মোৰ সেই সখী বুলি কলকা দাদা কি কথা কি বাৰ্তা এই ৰাতিপুৱাই পৰা ক'ৰ পৰা ওলালা নকপিয়ে ভেবলা বাপা আছিলো মই কালিতে মদাই এটা লগ পালো বাটতে তহঁতৰ ঘৰটো দেখাই দিম বুলি কৈ মোক ঘূৰালা গোটেই গাঁওখনতে পিছে ৰাতিটো ক'ত থাকিলা তুমি মদাইৰ লগত সি মোক লৈ গেল তাৰ ঘৰত ৰাতি ঘৈণীয়েকে দৰ্জা খুলি নেদে সি ঘৈণীয়েকক মাতে ৰখাওতে ঘৈণীয়েকে দৰ্জা খুলব আমি ভিতৰত সোমাম ৰখাওতে ৰাতিপুৱা হৈ গেল ঘুমচি নাহিল ৰাতিটো এইটো বৰ বেয়া কথা হ'ল নহয় কোন সেই মদাহী এই ফেবলা পুলিচক চিনি পোৱা নাই এই ফেবলা পুলিচৰ পৰা সাৰি যোৱা সহজ কথা নহয় কিন্তু ৰাতিপুৱা যি গম পাওঁ ঘৈণীয়েক ঘৰতে নাই মায়েক ঠেক গেছি সি বাহিৰৰ পৰা তালা মাৰি চাবিটো লগত লৈ আছে এই দাদা কোন মদাহীৰ নামটো কোৱা মোক এতিয়াই গৈ দাণ্ডাৰ কোবত ঠাণ্ডা কৰি দিম মই বাপা ফেবলা খং নকৰবি তই মই যাদু মন্ত্ৰ জানো নহয় তাক আখেকা দি থৈছো তাত তাৰমানে কি বেঙা কৰি থৈ আহিলা মই তাক বেঙা কৰি থৈছো চাবা কিন্তু দাদা পুলিচে কিন্তু এই যাদু মন্ত্ৰ বিশ্বাস নকৰে তাৰ যাতে বেলেগ একো নহয় তই মিছাতে কৈছে হক 2 দিনমান চাই থাকছো ৰং নিজে ভাল হ'ব তো একো ভয় কৰিব নালাগে দাদা তুমি অলপ বহা মই চাই আহো কোন হৈছে বেঙা তাক দি আহো অলপ টেঙা পিছে বাপা ফেবলা সখী কব গেল দাদা দাদাৰ আকৌ বিয়া পাতিম নহয় সেইটো কাৰণে আজি দাদাই কইনা চাব যাব কাৰণে আজি বিউটি পাৰ্লাৰত গৈছে তুমি অলপ বহা দাদাও আহি পাব হ'ল দাদাৰ লগত তুমিও কইনা চাব যাব লাগিব আমাৰ সেই খুদলাহঁতো যাব সিহঁতৰ লগত যাব লাগিব এই খুদলাহঁতৰ ডাঙৰ বিচাৰ এটা আছে দাদাৰ বিয়াখন হৈ যোৱাৰ পিছত বিচাৰটো কৰিব লাগিব এই ফেবলা পুলিচৰ পৰা সাৰি যোৱা সহজ কথা নহয় তোক ঠগোৱা নাই ফল এই খুদলাহঁতে এখন কাৰবাৰ কৰছি তোৰ ছাগালটো আনি ফেলে মোৰ ঘৰত বান্ধি থৈছি ফল মাহাজন খুদলা চোৰহাতেই কৰছি নে তহঁতে দুভাইৰেই কৰছা কবাতো নৰো এই গাঁৱত ভাল মানুহগিলাই খাই লুটি বুটি নাম দেও ঘটি বাটিৰ এই গাঁৱত বস্তু ইফাল সিফাল হলিয়ে আমি আগে ধৰো খুদলা চোৰহাতক মণ্ডাল কিয় খং কৰছা এইগিলা চব বাপাই বিচাৰ কৰবতো নকপিয়ে মাহাজন কথা বাপাই বিচাৰ কৰাক গেলি মই ৰখি থাকিম নেকি মোৰ ছাগালটো তহঁতে নি মাষ্টাৰৰ ছাগালটো মোক দি গৈছে ৰাতিপুৱাই মাষ্টাৰে মোক বেয়াকে কৈ গৈছি কি কয় ময়ো চাই ল'ম তহঁতক মণ্ডাল যি কৰা কৰবি ফল আগতে মোৰ বিয়াখন ঠিক হৈ ল'বা দি তাৰ পিছত সেই মাষ্টাৰক চব কথা বুজে কম ফল কাৰ বিয়া কইনা ক'ত কইনা উস্তাদ কাঢ়ি ছোৱালী উস্তাদ কাই চব দায়িত্ব মোকে দিছি মই নেদাও তোক তাত কইনা মই যাই চব উল্টা কৰি দিম তোক বেয়া পাইছো মই বহুত বেয়া পাইছো মণ্ডালে তই সেনেকুৱা নকৰবি বহুত আশাকে মই বিয়াখন পাতিব খুজিছো বাপাই চব সমাধান কৰব ৰ মন্ডালে চচা মাৰি ক'ত যায় এই নিশ্চয় আজি ক'ৰবাত কন্দাল লগাব মাহাজন কাক কথাটো লগাব লাগিল ঠিকে আছে মাহাজন কা আপুনি বহি আছে আপোনাৰ চাহতো ধৰিছি বেলেগ মানুহ দেই বাপু ক'ৰ পৰা উল্লি তই ওলো মই ঘৰৰ পৰাই মাহাজন কা ক'ত গ'লে কইনা চাব যোৱা কথা আছিল হাত গাঁতৰ চেঙেলি তই দেখিবি ছোৱালী ময়ে মেইন তই মেইন কইনাজনী কেনে
এই কাকা কইনাজনী বিউটিফুল আজল খানা চকু ৰুচি যেন আমাৰ আৰু গুচি চুলি কিডাল কি চাবা কেকেৰা কেকেৰি যেন সৰগৰ অপেশ্বৰী ওই নাম তার ফুলেশ্বরী ফুলেশ্বৰী ঐ ফুলেশ্বৰী ঐ ক'ত আছা দাউৰিয়া ও মণ্ডল দাদা গল ফুলে ফুলে কে আটা বাড়ি আছে মোৰ মেকআপে হোৱা নাছিল দৰা আহি পালাই নি দৰা অহা নাই ঐ দৰা কেঞ্চেল কি দৰা কেঞ্চেল ইস তই কলি হ'বনে মোৰ যে বিয়া হ'ব লাগি আছে এই কিমান বাৰ বিয়া হ তই এই বুঢ়া দৰাটোৰ লগত তোৰ বিয়া কেঞ্চেল বুঢ়ো একবাৰ খাৰাই হওক মই বিয়া হ'মেই নহয় এই ফুলেশ্বৰী এই মহাজনে আমাৰ ছাগলটো নি বান্ধি থৈছি এই চোৰাটাৰ লগত বিয়া দিম এই মণ্ডল দাদেৰে যদি কথা নুশুন পিছত পুষ্টাবি কিন্তু মণ্ডল দা সঁচা কৈছে নে মোৰ মাজনী হবা ইমান ইচ্ছা আছিল এই ফুলেশ্বৰী এই নাকেনবিচোন তোক গেলি মই এটা চেংৰা দৰা চাম এ মণ্ডল দা মই সেইকাৰণে কান্দা নাই এই কাপোৰযোৰ মই ভাড়াত আনিছিলোঁ আজি পিন্ধিব লাগি এই ভাড়াটো এতিয়া মোৰ এনে যাবনে এই উৰকু নাখা কান্দাওঁতে নাটোৰ পানী মোচা এতিয়া মনে মনে থাকচোন মই বেলেগ দৰা আনিম তোৰ এই মহাজনক ফোন কৰি কৈ দি বিয়া কেঞ্চেল বুলি এ মণ্ডল দাদা চাহৰ লগত খাবাক লাগি গজা আৰু মুড়িৰ লাড়ু আনিছিলোঁ এতিয়া সেইকেইটাও এনে যাব এই ফুলেশ্বৰী এই বেছিকৈ আনিছা যদি এই মোকো দি কেইটামান আৰু বাকী এতিয়া তহঁতে চাই দি হাবি এই এতিয়া এই মহাজনক কৈ দিকে ফোন কৰি অঁ ঐ মহাজন কেনে মজা এই মণ্ডল ভালত ভাল অ বেয়াত এই মণ্ডলো মহাকাল তোৰ কি হ'লে মানুহজনৰ সখী অ সখী আও ও সখী তই এই ধৰিলে পাৰা নাছিলোৱে মই এই পথাৰত পানী হোৱাত এই গাঁতৰ পৰা মাছ ওলোৱা দি ক'ৰপে উলিয়াই ফল তই বাটত খুন্দলো তোৰ বোলে বিয়া কোনে দিলে বিয়া কইনা হোৱা নাই ৰ ঠিক এই বিয়া পাতলি এই তোকে আগতে মাতিম ৰ ফল এই মানুহজন কা এই কইনা ঠিক হোৱা বুলি ধৰ মই আমাদের নুমে জানা নাই কইনা ঠিক হোৱা বুলি ধৰ মই যি কওঁ তাকে হ'ব এই সুতলা এই তই আজিকালি দেওকে চেণ্ডেল দিব নলি আৰু মোক তই কইনা চাই দিবি ফল এই মানুহজন কা চেণ্ডেলৰ কাৰণে চিন্তা কিয় কৰিছা তোৰ বিয়া হবা দিছোঁ তোৰ বিয়াৰ পিছত দুইযোৰ দিম আগযোৰ তোৰ আগযোৰ নতুন বই তোৰ চেণ্ডেলৰ দোকান আছে নেকি মোকো দিবি একযোৰ এই দাড়ি নহ'ব মোক কি চেণ্ডেলৰ দোকানী পাইছা এই চেণ্ডেলৰ আঁচনি আছে মোৰ ভাগিন এমালৈ হয় এই সমষ্টিৰ এই মানুহজনৰ বিয়াৰ পাছত তাক দুইযোৰ চেণ্ডেল দিম তাকে কৈছো এই সুতলা এই মোৰ বিয়াই নহ'ব ফল কেৱৈ মানুহজন কা এই মণ্ডলজী এই মণ্ডলে কিবা কণ্ডল লগাব বিয়া কেঞ্চেল কোনে কৈছে অঁ মই গৈ চব বিচাৰ কৰি আছো কি মোক চিনি পোৱা নাই মই ভেবলা পুলিচ এই ভেবলা পুলিচৰ পৰা খালি যোৱা সহজ কথা নহয় ঐ বেবলা বাহা কাক ইমান দম দিলি খঙত এই সুতলা তইতো মেইন মই মেন তোক যদি মই হাতে লতে ধৰিব নোৱাৰো মই সেই ভেবলা পুলিচ নহয় তোক মই লকপত ভৰাইহে দিম এই মানুহজন কা এই মই কি কৰিলো এই বাপা এই সুতলাই নহয় এই মণ্ডলেহে কৰছি সেই কণ্ডল খান নহয় দাদা মণ্ডল ভালে এই সুতলাহে সাতঘাটৰ চেঙেলি ই কাউৰু বাসাত কণী পাৰা খুলি অ সখী ঘৰভদ্ৰ বিভীষণ নুশুনিবা নিৰ্বাচনী বাহন এই মন্দি শুনা এই ফুলকাৰ বচন অ লাই পোৱা কুকুৰে অ গলুক লাগি যাব ঐ দাদা কাউৰীৰ কলা ৰং মই কৰা নাই সেই মণ্ডলক খং এই বেবলা এই তই এইগিলা আকৌ নাজনা এইগিলা চব মণ্ডালে পাইছি হয় বাপা এই সুতলাই ঠিকে কৈছি ফল এই এগিলা য'ত চব এই মণ্ডলেই লগাইছি এই সখী তহঁত অলপ বহ এই মই ভিতৰতে আহো দে যা এই মানুহজন কা এই চিন্তা নকৰিবি ৰ এই চব ব্যৱস্থা মই কৰি দিছো একো চিন্তা নকৰিবি তই কি ব্যৱস্থা কৰিবি তইতো মেইন আৰু তোৰ সেই লগৰ কেইটা সেই ভটেশ্বৰ হাত ক'ত বিচাৰ হ'ব তহঁতৰ এই ভেবলা পুলিচৰ পৰা সাৰি যোৱা সহজ কথা নহয় ঐ বাপা ঠিকেই কৈছে এই বেবলা
তই মোক চিনি পোৱা নাই হা মই কোন জানা মই আমালেৰ মুমাক ইচ্ছা কৰিলে তোক ইতাৰে নিম এই ক'ৰবাত পালে দিয়া বাৰু ট্ৰেন্সফাৰ কৰি বুজি পাইছা এই খুদলাৰ পাৱাৰ তই দেখা নাইতো এই ভেবলা আৰু তহঁতৰ মাহাজন কাক মই বিৰাট ভাল পাওঁ গম পাইছা সেইকাৰণে ভাগিনে দিয়া আঁচনিত এই চেণ্ডেলৰ আঁচনিত তাৰ নামটো ভৰাই দিছিলোঁ এই বন্ধন আহি 2 বাৰ কাটি দিছি বুজি পালি ভেবলা এই এইগিলা পাৱাৰ চবেই খুদলাৰে পাৱাৰ এই খুদলা মোক আৰু ট্ৰেন্সফাৰ নকৰিবি নকৰো দে এই কিবাকে সেই খাটি খুটি ট্ৰেন্সফাৰটো মই ঘৰৰ ওচৰত লৈছোঁ আৰু মই তোৰ সেই MLA মোবাইল বুলি ভাবা নাছিলি নহয় এতিয়া গম পালি কথাটো শুনি ভাল লাগিলে এই খুৰা মই আমালেৰ মুমাক ইচ্ছা কৰিলে মই চব কৰি দিব পাৰোঁ মাহাজনৰ বিয়া মই পাতি দিম আজি যাম যাই চব ফুলেশ্বৰীক বুজাই মেলি চেটেল কৰি দিম তই কিবা এটা কৰে খুদলাচোন নহয় নহয় খুদলা ছাৰ এই ভৰ্তিহঁতকো কবি সিহঁতক মই চব মাফ কৰি দিছোঁ মোক কিন্তু তই ট্ৰেন্সফাৰ নকৰিবি এই বাবলা হ'ব দে বাৰু তই চিন্তা নকৰিবি মই ভৰ্তিহঁতক কথাটো বুজাই ক'ম আৰু মাহাজনকো চিন্তা কৰিবি হাতে সপ্তাহত তই ৰাখ কৰি চাব লাগিব খুদলা মই সেই মণ্ডলক কথাবিলাক মই চব বুজাই পাওঁ বুজাই দিবি তহঁতে যে ছাগলীজনী আনি এই বাৰাণ্ডাত যে বান্ধি থৈছিলি ধেমালিতে সেইবিলাক কথা মই চব বুজাই পাওঁ দাদা অ' দাদা এই অলপ ওলাই আছোন এই মাহাজনক এই খুদলাই বোলে গোটেইবিলাক কাম সমাধা কৰি দিব এই খুদলা এই তই থাকোঁতে মোৰ চিন্তা নাই ৰপা এই পাৰা যদি এই বিয়াৰ আগত মোৰ চেণ্ডেলযোৰ দিবিয়ে ভৰালা